জাতিক অপমান কৰা মানে সমগ্ৰ অসমীয়া জাতিক অপমান কৰা বুজায় কেৱল হয় তেনেহলে গোটে অসমীয়াৰো শত্ৰু বুলি কৈছে এগৰাকী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেতাই এইদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে যে মুছলমান সকলৰ অৱদানৰ বাবে অসমীয়া জাতি অসমীয়া ভাষা তেওঁলোকে জীয়াই ৰাখিছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সবিশেষ জনাম এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলৰ বাবে খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল ফেৰদৌছ জিন্না মুছলমান জাতিক টাৰ্গেট কৰা মানে অসমীয়া জাতিক টাৰ্গেট কৰা বুলি কৈছে অসমীয়া সংখ্যালঘু মুছলমানে অসমীয়া ভাষা অসমীয়া সংস্কৃতিক জীয়াই ৰাখিছে বুলি কৈছে সংখ্যালঘু মুছলমানে অসমক সংৰক্ষিত কৰি ৰাখিছে সুৰক্ষিত কৰি ৰাখিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু মুছলমানৰ অৱদানত অসমীয়া ভাষা জীয়াই আছে বুলি কৈছে লগতে কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ শত্ৰু নহয় সমগ্ৰ অসমীয়া জাতি শত্ৰু বুলি কৈছে মুখ্যমন্ত্ৰী লগতে কৈছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগ হৈ অসমীয়া জাতি গঠন হৈছে বুলি তেওঁ এনেদৰে মন্তব্য কৰিছে লগতে অসমীয়া সংখ্যালঘু মুছলমানসকল অসমীয়া জাতিৰ অংগ নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে লগতে কৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ফেৰদৌছ জিন্নাই এনেদৰে গৰজি উঠা দেখিবলৈ পোৱা গৈছে আৰু মুছলমান জাতিক টাৰ্গেট কৰা মানে অসমীয়া জাতিকো টাৰ্গেট কৰা বুজাইছে উচ্ছেদ চলিছে বাল্য বিবাহ বিৰোধী অভিযান চলিছে আৰু সেই বাল্য বিবাহ বিৰুদ্ধে হওক বা উচ্ছেদৰ বিৰুদ্ধে যি অভিযান চলিছে সেই অভিযানত এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে মুছলমানক টাৰ্গেট কৰিয়ে এইসমূহ অভিযান চলা হৈছে নেকি তাৰ পাছতে ইটোৰ পাছত সিটো দল সংগঠনে এনেদৰে ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেতা ফেৰদৌছ জিন্নাই এনেদৰে মন্তব্য কৰিছে যদি হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰী মুছলমানৰ বা সংখ্যালঘু মুছলমানৰ বা মুছলমান জাতিৰ শত্ৰু হয় বাবে অসমীয়া ভাষা জীয়াই আছে অসমৰ যি সংস্কৃতি আছে যি ভাষা আছে সেয়া সংখ্যালঘু মুছলমানসকলৰ অৱদানৰ বাবে জীয়াই আছে বুলি তেওঁ কৈছে তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰিছে যে অসমৰ বিভিন্ন জনগোষ্ঠী বা জনজাতিৰ লগ লাগি যদি অসমীয়া জাতি গঠন হৈছে তেনেহলে অসমীয়া যিসকল মুছলমান আছে সংখ্যালঘু মুছলমানসকল অসমীয়া জাতি নহয় নেকি বুলি তেওঁ এনেদৰে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যিটো সময়ত এনেধৰণৰ অভিযানে তুলপাৰ লগাই আছে সংখ্যালঘুসকলক টাৰ্গেট কৰি লোৱা হৈছে বুলি চাৰিওফালে চৌদিশে এনেধৰণৰ চৰ্চা চলি আছে সেই সময়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকী এনেদৰে বিস্ফোৰক মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে কেৱল বা মুছলমান সকলৰ সংখ্যালঘু মুছলমানসকলৰ অৱদানৰ বাবে অসমীয়া ভাষা জীয়াই আছে অসমৰ সংস্কৃতি জীয়াই আছে যদি মুছলমান জাতিৰ শত্ৰু হয় হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰী তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ অসমীয়া জাতিৰে শত্ৰু বুলি মন্তব্য আগবঢ়াইছে অসমৰ সংখ্যালঘু মুছলমান লোকসকলে পূব পাকিস্তানক সঁহাৰি নিদি অসমখনক সুৰক্ষিত কৰিছে অসমৰ সংখ্যালঘু মুছলমানৰ অৱদানত অসমীয়া ভাষা সংস্কৃতি জীয়াই আছে আৰু ৰাজ্যৰ তথাকথিত দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ আচলতে অসমৰ সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰি হিন্দু মুছলমানৰ মাজত বিভাজন আনি তেওঁ ৰাজনীতি কৰি আছে আচলতে হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ শত্ৰু নহয় হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ অসমীয়া জাতিৰ শত্ৰু কাৰণ অসমীয়া জাতিটো অসমৰ বিভিন্ন জনগোষ্ঠী বড়ো ৰাভা তিৱা দাস কলিতা আহোম মটক চুতীয়া মদাহী আনকি সংখ্যালঘু সমাজ সকলোকে লৈ অসমীয়া জাতিটো গঠন হৈছে মুছলমান লোকসকলক টাৰ্গেট কৰা মানে কি অসমীয়া জাতিক টাৰ্গেট কৰা নহয় নেকি অসমৰ সংখ্যালঘু মুছলমান লোকসকল অসমীয়া জাতিৰ অংগ নহয় নেকি হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যি ৰূপৈয়া হাটত যি উচ্ছেদ অভিযান চলাইছে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেতিয়াও উচ্ছেদৰ বিৰোধিতা নকৰোঁ উচ্ছেদৰ পক্ষত আছোঁ আমি কিন্তু যিসকল লোক ভূমিহীন এই লোকসকলৰ যিহেতু ভাৰতৰ সংবিধানে জীয়াই থকাৰ যিহেতু অধিকাৰ এই লোকসকলক দিছে গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই লোকসকলক আগতে বিকল্প সংস্থাপন দিয়ক তাৰ পাছত উচ্ছেদ কৰক আমি একো নকওঁ গতিকে আজিৰ সংবাদ মাধ্যমৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে ৰূপৈয়া হাটত যি ভূমিহীন লোকসকলক চৰকাৰে প্ৰশাসনে যি উচ্ছেদ চলাইছে এই লোকসকলক অতি শীঘ্ৰে বিকল্প